Hello student, welcome back to my another video. This is Sanidul, your favorite educator. So, আজি মই তোমালোকক এচিড খাৰক আৰু লৱণ এই চেপ্টাৰটোৰ যিখিনি ইম্পৰ্টেণ্ট পাৰ্ট আছে সেইখিনি ফ'কাছ কৰিম অ'কে সেইখিনি এক্সপ্লেইন কৰিম লগতে কমন কুৱেশ্যন প্ৰভাইড কৰিম যিখিনি আগন্তুক মেট্ৰিক পৰীক্ষাত আহিব চ' লেটছ গেট ষ্টাৰ্টেড চ' ফাৰ্ষ্টত চাব লাগিব যে এচিড কাক কয় অ'কে এচিড কাক কয় যে যিবিলাকে পানীত H+ আয়ন মুকলি কৰে অ'কে পানীত H+ আয়ন মুকলি কৰে তাকে এচিড বুলি কোৱা হয় আৰু খাৰক কাক বোলে চোৱা যিয়ে পানীত OH- আয়ন মুকলি কৰে তাকে খাৰক বুলি কোৱা হয় অ'কে বুজিলা নেক্সট চোৱা আমাৰ কোনখিনি লাগিব চোৱা নেক্সট এতিয়া চোৱা এচিডৰ ধৰ্ম চাব লাগিব অ'কে যে এচিডৰ সোৱাদ টেঙা আৰু ইহঁত নীলা লিটমাছক ৰঙা কৰে অ'কে এইটো বুজিলা এই এচিডৰ ধৰ্মটো বহুত ইম্পৰ্টেণ্ট তাৰপাছত খাৰকৰ ধৰ্মটো চোৱা খাৰকবোৰ তিতা আৰু ইহঁতে ৰঙা লিটমাছক নীলা কৰে অ'কে ৰঙা লিটমাছক ৰঙা কৰে এচিডে নীলা লিটমাছক ৰঙা কৰে আকৌ খাৰকে ৰঙা লিটমাছক নীলা কৰে অ'কে হ'ল চ' নেক্সট আমাৰ কোনখিনি লাগিব চোৱা ইয়াত চোৱা MCQটো আহিব পাৰে যে লিটমাছ হ'ল থেলফাইড বৰ্গৰ অন্তৰ্গত লেচেন নামৰ উদ্ভিদ পৰা নিষ্কাশন কৰা হৈছে অ'কে ই এবিধ বেঙুনীয়া ৰঞ্জক এইটো তোমালোকৰ MCQ আহিব পাৰে অ'কে চ' এইখিনি হ'ল নেক্সট চোৱা নেক্সট আমাৰ কি পঢ়িব লাগিব জানানা এতিয়া আমি এচিড আৰু খাৰকৰ ৰাসায়নিক ধৰ্মবিলাক আমি পঢ়িব লাগিব অ'কে ৰাসায়নিক বিক্ৰিয়া কেনেকৈ কৰে সেইটো আমি চাব লাগিব অ'কে এইখিনি হ'ল এই চেপ্টাৰটো ইম্পৰ্টেণ্ট অ'কে চ' নেক্সট আমি কোনখিনি চাব লাগিব চোৱা এই পেজটো আমাৰ ইম্পৰ্টেণ্ট নাই নেক্সট পেজটো চোৱা আমাৰ এই পেজটো আমাৰ ইম্পৰ্টেণ্ট নাই অ'কে কোন পেজটো ইম্পৰ্টেণ্ট চোৱা ইয়াত চোৱা এই পেজটো ইম্পৰ্টেণ্ট অ'কে যে এচিডে কেনেকৈ কাৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় সেইবিলাক আমি চাম এতিয়া অ'কে চ' এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন কৰে অ'কে এইটো ইম্পৰ্টেণ্ট যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন কৰে যে লিখিবা যে লৱণ আৰু হাইড্ৰজেন গেছ অ'কে হ'ল এতিয়া উদাহৰণ দিব গ'লে এই উদাহৰণটো দিবা যে ছ'ডিয়াম হাইড্ৰক্সাইড প্লাছ জিন উৎপন্ন কৰিলে এইটো হ'ল লৱণ অ'কে এইটো হ'ল লৱণ আৰু এইটো হ'ল হাইড্ৰজেন গেছ অ'কে হ'ল আৰু এইটো হ'ল এই যিটো দেখিছা এইটো হ'ল এচিড আৰু এইটো হ'ল ধাতু জিংক হ'ল ধাতু অ'কে যে এচিড আৰু ধাতু ইয়াত চোৱা ইয়াত কি আছিলে যে এচিড আৰু ধাতু এই দুটা বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় লৱণ ইয়াত চোৱা এই লৱণটো হ'ল এইটো ইয়াত চোৱা লৱণটো হ'ল এইটো অ'কে লৱণটো এইটো আৰু ইয়াত চোৱা এই যিটো হাইড্ৰজেন গেছ আছে অ'কে এই হাইড্ৰজেন গেছটো ইয়াত এই যিটো অ'কে হ'ল যে এচিড আৰু ধাতুৰ বিক্ৰিয়া কৰি লৱণ আৰু হাইড্ৰজেন গেছ উৎপন্ন হয় অ'কে হ'ল বুজিলা নেক্সট চোৱা কোনখিনি লাগিব নেক্সট আমাৰ এইখিনি নালাগে নেক্সট চোৱা ইয়াত আমাৰ ইয়াত চোৱা কোনখিনি লাগিব প্ৰশমন বিক্ৰিয়া কাক বোলে অ'কে প্ৰশমন বিক্ৰিয়া কাক বোলে এইটো ইম্পৰ্টেণ্ট অ'কে চ' কেনেকৈ লিখিবা যে এচিড আৰু খাৰকৰ বিক্ৰিয়াত লৱণ আৰু পানী উৎপন্ন হয় এই বিক্ৰিয়াক প্ৰশমন বিক্ৰিয়া বুলি কোৱা হয় উদাহৰণ দিব গ'লে এইটো উদাহৰণ দিবা অ'কে এইটো উদাহৰণ দি দিবা উদাহৰণ কিন্তু আহিব অ'কে ছায়েন্সত উদাহৰণ ইম্পৰ্টেণ্ট হয় উদাহৰণ দিব লাগিব অ'কে চ' নেক্সট আমাৰ চোৱা যে এচিডে ধাতব অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় এইটো চোৱা এচিডে ধাতব অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় লৱণ আৰু পানী অ'কে আগৰটো কি আছিল যে এচিডে ধাতুৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয়
লৱণ আৰু হাইড্ৰজেন গেছ অ'কে এতিয়া চোৱা এচিডে ধাতৱ অক্সাইড অ'কে এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে কি উৎপন্ন হয় লৱণ আৰু পানী আগৰটো আছিল লৱণ আৰু হাইড্ৰজেন গেছ এতিয়া পানী অ'কে সো মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট অ'কে সো নেক্সট তোমালোকৰ লাগিব যে আগৰ পেজটোত কি আছিলে যে আগৰ পেজটোত আছিলে যে এচিডে ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰি লৱণৰ পানী উৎপন্ন কৰে অ'কে ঠিক তেনেদৰে ক্ষাৰকেও ধাতৱ অক্সাইডৰ লগত বিক্ৰিয়া কৰিলে লৱণৰ পানী উৎপন্ন কৰে অ'কে ইয়াত যেহেতু ইয়াত চোৱা এই ধাতৱ অক্সাইড এই যিটো ধাতৱ অক্সাইড আৰু এচিড লগত বিক্ৰিয়া কৰি লৱণৰ পানী উৎপন্ন হয় ঠিক তেনেদৰে ধাতৱ অক্সাইড অ'কে ধাতৱ অক্সাইড প্লাছ তোমাৰ ক্ষাৰকৰ লগত বিক্ৰিয়া কৰিলেও এই যিটো লৱণ আৰু পানী উৎপন্ন হৈছে সেইটো উৎপন্ন হয় অ'কে ক্ষাৰক আৰু এচিড এই দুটা বিক্ৰিয়া কৰিলে লৱণ আৰু পানী উৎপন্ন হয় বুজিলা মই ক'লো যে ধাতৱ অক্সাইড আৰু ক্ষাৰকৰ লগত বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন হয় এইটো ৰং হৈছে অ'কে কি হ'ব যে যিটো আমাৰ ইয়াত চোৱা ইয়াত যিটো আমাৰ ধাতৱ অক্সাইড আছিল অ'কে ধাতৱ অক্সাইড ঠাইত যদি ক্ষাৰক হ'লহেঁতেন তেনেহ'লেও লৱণ আৰু পানী উৎপন্ন হ'ব অ'কে ইয়াত চোৱা ধাতৱ অক্সাইড প্লাছ এচিড বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন হ'ল ইয়াত যদি ধাতৱ অক্সাইড নহ'লহেঁতেন যদি ক্ষাৰক হ'লহেঁতেন তেতিয়াও ক্ষাৰক আৰু এচিড বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন হ'ব অ'কে চ' সেইকাৰণে ক্ষাৰকক ধাতৱ অক্সাইড বুলিও কোৱা হয় কিয় ইয়াত চোৱা ধাতৱ অক্সাইড এচিডৰ লগত বিক্ৰিয়া লৱণ আৰু পানী উৎপন্ন হ'ল ক্ষাৰক যদি এই ধাতৱ অক্সাইড ঠাইত বহিলহেঁতেন তেনেহ'লে লৱণ আৰু পানী উৎপন্ন হয় সেইকাৰণে ক্ষাৰকক ধাতৱ অক্সাইড বুলিও কোৱা হয় অ'কে বুজিলা নেক্সট আমাৰ এইখিনি হ'ল নেক্সট আমাৰ কোনখিনি লাগিব চোৱা নেক্সট আমাৰ চোৱা এই কুৱেশ্যনটো লাগিব অ'কে কুৱেশ্যনটো কি আছে যে দৈ আৰু টেঙা খাদ্যবস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় কিয় অ'কে আনচাৰটো মই কৈ আছোঁ তোমালোকে লিখিবা অ'কে যে দৈ আৰু টেঙা হ'ল এচিড আৰু পিতল আৰু তাম হ'ল ধাতু যিহেতু ধাতু আৰু এচিড বিক্ৰিয়া কৰি লৱণ আৰু পানী উৎপন্ন হয় এই উৎপন্ন হোৱা লৱণবিধ হ'ল বিষাক্ত সেইকাৰণে দৈ আৰু টেঙা বস্তু পিতল আৰু তামৰ পাত্ৰত থোৱা নহয় হ'ল বুজিলা নেক্সট কুৱেশ্যনটো চাব লাগিব আমাৰ যে এচিড ধাতুৰ সৈতে বিক্ৰিয়া কৰিলে সাধাৰণতে কোনটো গেছ নিৰ্গিত হয় লিখিবা যে হাইড্ৰজেন গেছ নিৰ্গিত হয় অ'কে এটা উদাহৰণৰ সৈতে বুজাই লিখা যে কি লিখিবা যে উৎপন্ন হোৱা গেছটো জ্বলি থকা মমবাতি এডালৰ ওচৰলৈ আনিলে ই ফট শব্দ কৰিব ইয়ে বুজায় যে উৎপন্ন হোৱা গেছটো হাইড্ৰজেন গেছ এইখিনি এনেদৰে লিখি দিবা হৈ যাব অ'কে হ'ল এইখিনি আছিলে ইম্পৰ্টেণ্ট নেক্সট চোৱা নেক্সট পেজটো আমাৰ লাগিব নেক্সট পেজটোত আমাৰ কি লাগিব চোৱা নেক্সট পেজটো আমাৰ নালাগে অ'কে নেক্সট পেজটো আমাৰ নালাগে আমাৰ চোৱা আমাৰ কোনটো লাগিব এইটোও নালাগে এইটো পেজটো আমাৰ নালাগে অ'কে আমাৰ লাগিব ইয়াত চোৱা কুৱেশ্যন আছে অ'কে কুৱেশ্যনবিলাক আমাৰ বহুত ইম্পৰ্টেণ্ট ইয়াত থকা কুৱেশ্যনবিলাক বহুত ইম্পৰ্টেণ্ট অ'কে ফাৰ্ষ্ট কুৱেশ্যনটো চোৱা জলীয় দ্ৰৱত HCl আৰু HNO3 ইত্যাদিয়ে কিয় আম্লিক ধৰ্ম দেখুৱায় কিন্তু এলকহল আৰু গ্লুক'জৰ দৰে যৌগৰ দ্ৰব্যই আম্লিক ধৰ্ম নেদেখুৱায় কিয় আনচাৰটো এনেদৰে লিখিবা যে জলীয় দ্ৰৱত HCl আৰু HNO3 আদিয়ে H+ আয়ন মুকলি কৰে কিন্তু এলকহল
কিন্তু এলকহল আৰু গ্লুক'জে পানীত পানীত H+ আয়ন মুকলি নকৰে। সেইকাৰণে জলীয় দ্ৰৱত H+ আয়ন ইত্যাদি আম্লিক ধৰ্ম দেখুৱায়, কিন্তু এলকহল আৰু গ্লুক'জৰ দৰে যৌগৰ দ্ৰৱই আম্লিক ধৰ্ম নেদেখুৱায়। অ'কে, হ'ল, বুজিলা? নেক্সট কুৱেশ্যনটো আমাৰ ইম্পৰ্টেণ্ট আছে। অ'কে, নেক্সট 2 নম্বৰ কুৱেশ্যনটো চোৱা। এচিড এটাৰ জলীয় দ্ৰব্যই কিয় বিদ্যুৎ পৰিবহণ কৰে? আনচাৰটো এনেদৰে লিখিবা যে এচিড এটাই জলীয় দ্ৰৱত H+ আয়ন মুকলি কৰে। এই H+ আয়নেই বিদ্যুৎ পৰিবহণত সহায় কৰে। অ'কে, হ'ল। নেক্সট কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে যে শুকান H+ গেছ কিয় শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়? আনচাৰটো এনেদৰে লিখিবা যে এচিডে কেৱল পানীত তাৰ ধৰ্ম দেখুৱাব পাৰে। পানীৰ অবিহনে এচিডে তাৰ ধৰ্ম দেখিব নোৱাৰে। সেইকাৰণে শুকান লিটমাছ বা শুকান HClত যিহেতু পানী নাই, সেইকাৰণে ইয়াত এচিডৰ কোনো ধৰ্ম উপস্থিতি নাই। সেইকাৰণে শুকান H+ আছে শুকান লিটমাছ কাগজৰ ৰঙৰ পৰিৱৰ্তন নঘটায়। অ'কে, হ'ল। এইখিনি আছিল আজিৰ ক্লাছ। চ' নেক্সট পাৰ্টটো লাগিলে কমেণ্ট কৰিবা। অ'কে, চ' থেংক ইউ।